নমস্কাৰ গাইছ, মই কিন আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমাৰ বহু দিনৰ কষ্ট আজি সকলোকে দেখাব পোৱা যাব। মানে আজি আমাৰ নাটক মুকলি কৰা হ'ব ৰাইজৰ মাজলৈ, আৰু সেয়া আমাৰ নাটকৰ বস্তু বাহিনীবিলাক গাড়ীত আনি থকা হৈ আছে, আৰু ধুনীয়াকে বস্তু বাহিনীবিলাক নমাই পিনে আমি চিজিল লগাব লাগিব, আৰু ভিতৰত মানে পেণ্ডেলৰ মানুহে কাম কৰি আছে। আৰু এয়া হৈছে আমাৰ ষ্টেজটো, আৰু ইয়াতে ধুনীয়াকে আমাৰ কাম চলিব। অলপ সময় পিছত মানে ষ্টেজৰ কাম কৰিবৰ কাৰণে মানুহ আহিব, আৰু এইফালে আমাৰ কৌশিক দা বহি আছে, মানে কৌশিক ভাই বহি আছে, তাক মাতি আনিছো কাম কৰাবৰ কাৰণে। আৰু এইফালে দাদাহঁতি আহিলে মানে পেণ্ডেলৰ কাম কৰিবৰ কাৰণে, আৰু কাম কৰি থাকো দাদাহঁতি, আৰু আমি আমাৰ কাম কৰি থাকো। মানে আমাৰ বস্তু বাহিনী বিলাক ভিতৰত সোমাই লওঁ। দাদাহঁতি পেণ্ডেলৰ কাম কৰি পটকে শেষ হ'ব, কিন্তু আমাৰহে কাম কৰি থাকি যাব। আৰু অৱশেষত আমাৰ আজি নাটক আজি ৰূপালীম আছে, আৰু ৰূপালীমত আজি এইবিলাক ষ্টেজ হৈ আছে এইবিলাক ধুনীয়াকৈ, আৰু এইবিলাক সকলো আহি গ'ল। ছাৰ পূৰা ৰঙা ৰঙা দেখাইছে মানে, আৰু পূৰা কাম চাম কৰি আজৰি হ'লোঁ। আজি অলপ কাম চাম কৰিছিলোঁ, কিন্তু ব্লগ ভিডিঅ' বনাব নাছিলোঁ। আৰু তো 400 আজি ভিডিঅ'টো ধামাকা হ'ব মানে। গাইজ এইবিলাক সকলোৱে পূৰা চলি আছে মেকআপ, এইবিলাক চব। এইটো কোন বে? আৰু এইবিলাক মই এইবিলাক কৌশিক, এই কৌশিক কাহে কৈ দে। আজি বিয়া সেইবাবে মই আজি মেকআপ আৰ্টিষ্ট চাইছোঁ। মেকআপ লগাই অকমানো সময় ৰখিব নাপালোৱেই, লগত গৈ ষ্টেজত উঠিব লগা হৈ গ'ল। আৰু সেইফালে ধেনু লৈ থকাটো কোন জানেনে? মই কেনেকুৱা লাগিছে দেখিবলৈ। আৰু এইফালে আজি প্ৰথম নিশা আছিল ৰূপালীম, দ্বিতীয় নিশা আছে সপোনন্দ কলি, আৰু তৃতীয় নিশা আছে মিৰি জীয়ৰী। গোটেই তিনিখনতে মই অভিনয় কৰিছো, কিন্তু সপোনন্দ কলিত মেইন পাৰ্ট ৰোলেট পাৰ্ট কৰিছো। আৰু এইফালে হৈছে ধুনীয়া এখন ৰূপালীম চলি আছে, অহা কালি ওলাইছে সপোনন্দ কলি। আৰু নাজানো ভিডিঅ' বিলাক কেনেকে বনাইছো, মানে ভিডিঅ' বিলাক বেলেগ মানুহৰ পৰা কালেক্ট কৰিবলগীয়া হৈছে। মোৰো মানে ফোনটো জমা দিলো ন, আৰু সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলো। বেলেগ এটা দাদাৰ পৰা ফোনটো ভিডিঅ' কৰি অলপ ক্লিপ বিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো। আৰু কিনো দেখাম ন, মানে ভিডিঅ'টো নিদিম বুলি ভাবিছিলো, কিন্তু আপোনালোকৰ ৰাইজৰ মাজত দেখালো যে মই এখন নাটক কৰিছো। সেইটো কাৰণে আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰিছো। ত' প্লিজ এটা কমেণ্ট কৰিব, আপোনালোকৰ কমেণ্টতে মই বহুত উৎসাহ পাওঁ এটা ভিডিঅ' বনাবৰ কাৰণে। ধন্যবাদ, চাই থাকক ভিডিঅ'বিলাক। গাইজ আমাৰ নাটক ভালে কুশলে গ'ল, মজা আহি গ'ল। আৰু অহাকালি আছে সপোনন্দ কলি, সকলোৱে আহিব। আৰু এতিয়া ৰাতি বাজিছে 11:44 বাজিছে, আৰু এতিয়া আমি তাই ঘৰলৈ যাওঁ। আৰু কাইলৈ আমাৰ বিপুলা প্ৰমানন্দ আছে, বিপুলা মজা কৰিব বুলি ভাবিছোঁ। আজি ৰেংথাং পাত গালে বিপুলাই, আৰু বিপুলা সেনাপতি মই, আৰু আমি গোটেইকেইটা মজাৰ ট্ৰাইল দিলোঁ, মানে মজা হেৰি কৰিলোঁ আৰু কমপ্লিট কৰিলোঁ। আৰু পিছপিনে আহি আছে যে কৌশিক দা, এই কৌশিক দাও মানে মজা ৰোল এটা কৰিলে, মানে মজা লাগিব। আৰু এতিয়া বেছি নিচোঁ, মাতটো ফাটি যাব। আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম।